অনুশীলনী 5.2 3 নম্বৰ এই 4 নম্বৰটোত প্ৰথম পদটো দিছে বিয়োগ 4 আৰু ইয়াৰ মাজৰ 4টা পদ নাই দিয়া অৰ্থাৎ 1 2 3 4 5 6 6 নম্বৰ পদটো দিছে 6 মাজৰ 4টা পদ আমি নিৰ্ণয় কৰিব লাগে ইয়াত প্ৰথম পদ দিছে প্ৰথম পদ a = -4 আৰু 6 নম্বৰ পদটো অৰ্থাৎ a6 দি আছে 6 a6 মানে আমি লিখিব পাৰো a + 6 - 1 d অৰ্থাৎ a + 5d a6 ৰ মান ইয়াত দিয়া আছিল 6 গতিকে আমি 6 লিখি লওঁ এইফালে a ৰ মান ওপৰত দিয়া আছে -4 + 5d = 6 5d = 6 + 4 5d = 6 + 4 অৰ্থাৎ 10 d = 10/5 অৰ্থাৎ d = 2 সাধাৰণ অন্তৰ আমি পালো 2 আমাক ইয়াত দ্বিতীয় পদটো দিয়া নাই গতিকে দ্বিতীয় পদটো উলিয়াম a2 = a + d a ৰ মান আছে -4 আৰু d ৰ মান আছে 2 গতিকে ই হ'ল -2 a3 ৰ মান হ'ব a2 + d a2 ৰ মান আছে -2 আৰু d ৰ মান আছে 2 গতিকে -2 + 2 অৰ্থাৎ ই 0 a4 a3 + d a3 ৰ মান 0 + d ৰ মান 2 গতিকে ই হ'ল 2 আৰু a5 হ'ল a4 + d a4 ৰ মান 2 আৰু d ৰ মান 2 গতিকে ই 4 আমাৰ খালী হৈ থকা পদবিলাক হৈছে -2 0 2 আৰু 4 -2 0 2 আৰু 4